ৰাজ্য মূৰ্খ লাইট সেইফালে নেকি হা এই দৰ্জাখনৰ ফালে এতিয়া বঢ়িয়াকে চিন এটা দেচোন আৰু এডাল সামৰি ল 14 অক্টোবৰ দৰ্জা দোকানত যাবি আৰু কবি গুৰুৱে এই চাইজৰ 4খন দৰ্জা বিচাৰিছে দৰ্জা 4খন মই বুজা নাই একো বুজিব নালাগে তই উত্তমক কবি যে গুৰুৱে এটা নতুনকৈ ঘৰ সাজিব ওলাইছে ঘৰ গুৰু তুমি ঘৰ সাজিবা গুৰু মই বিয়া কৰালে কি মই দুৰ্গতে একেলগে থাকিম নেকি গুৰু গুৰু তুমি বিয়া পাতিবা তাৰমানে তুমি তলে তলে ছোৱালীও পচন্দ কৰিছা ন হ'ব মাইকত ফুকিব নালাগে তোমাৰ দৰ্জা দোকানত যাবি আৰু আহি যা ছোৱালী কোন জানো যা তোৰ কথাই ভাবি আছিলো আৰু তই লগালগ চান্দত খাৰা হৈ গলো চৰি মই নতুনকৈ এটা ঘৰ সাজিব ওলাইছো আজি বহু দিনৰ পৰা মইতো কথা এটা কম বুলি ক'ব পৰা নাই আচলতে কি জানো চুৰি আচলতে মই চুৰিটা শুনি যাচোন আজিকালিতো তই ডাঙৰ ডাঙৰ মানুহৰ লগতে ঘূৰ ডিএছপিটো আজি অহা নাই নেকি তই ছাৰক কিবা কথা ফোনে কৈছ নেকি ছাৰ কিন্তু তোৰ বুলি তই চব মানুহ নহয় কৈছ নহবতো কিয় হব বান্ধিলে ফিংগাৰটো পাই আছ নহয় চিঞৰি ডাঙৰকৈ চিঞৰিলে মই ভয় নাখাওঁ মইতো সব কথা গম পাই কি সব কথা গম পাইছ কি সব কথা গম পাইছ তই বস্তিৰ হাত কাম কি কৰি কথা কোন বাপেৰে চন্দুক খুলি টকা দিছে ইলেকশ্যনৰ সময়ত কাম কি হ'ল যোৱা বছৰ এমএলএ কাম ক'ত খৰচ কৰিলি স্কুলখনটো কাৰ টকাৰে খাইছিলি শিৱ মন্দিৰটো কাৰ টকাৰে নিৰ্মাণ কৰা হ'ল আমাৰ মছজিদটো ল'ব লাগে কিয় এই কথা তই কৈছ সুলতান আমাৰ শিৱ মন্দিৰটো সাজোতে তই দিনে আছে মিস্ত্ৰীৰ লগত কাম কৰা নাছিলি মই তহঁতৰ মছজিদটোৰ লাই খুটা ফুটা নাছিলো তেতিয়া মই জনা নাছিলো তই যে ঠগি আছ তই মোৰ তেজ গৰম কৰি নলবি সঁচা কথা কলে তেজ গৰম হবই তই নাভাবি কি সদায় আমাক দুৰ্বল কৰি থাকিবি তই মানুহটো কেনেদৰে চলি আছ মই নাজানো কিমান টকা কামাই কিমান মাহটো দুদিন গাড়ী চলাই তই চলিব পাৰ কোনে কৈছে কোনে কৈছে তোকে মোৰ কথা কোনে শিকাইছে তোকে মোৰ কথা কোনে কৈছে কোনেও ক'ব নালাগে মোৰ চব জনা আছে মই চবকে কৈ দিছো শুন আমি আৰু এই বস্তু তহঁতৰ লগত আমি আৰু নাই